আজি এটা ভিডিও লৈ আহিছোঁ কৰ্মৰ ফল কৰ্মই ধৰ্ম বুলি কয় যে মানে কি নহয় কৰ্ম মানে কি হয় কৰ্মৰ ভাগ কেইটা এইবিলাক কথা আমি এটা বয়সৰ পিছত চৰ্চা কৰিবলৈ থৈ দিওঁ কাৰণ আমি গম পাওঁ যে এইবিলাক কথা আমাৰ ধৰ্মীয় শাস্ত্ৰত থাকে গতিকে আমি সেইবিলাক এতিয়া পঢ়িবলৈ নিবিচাৰোঁ কিন্তু এই কথাবিলাক আমি যদি গম পাওঁ তেতিয়া আমাৰ জীৱনত কিছুমান নকৰিবলগীয়া কামৰ পৰা আমি নিজকে বচাই ৰাখিব পাৰোঁ কৰ্মৰ প্ৰকাৰ হৈছে তিনিটা প্ৰথমটো হৈছে ক্ৰিয়মান কৰ্ম দুই নম্বৰটো হৈছে সঞ্চিত কৰ্ম আৰু তিনি নম্বৰটো হৈছে প্ৰাৰব্ধ কৰ্ম এই ক্ৰিয়মান কৰ্মই হৈছে মানে কোনবিলাক কাম আমি ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে যোনবিলাক কাম কৰি থাকোঁ সেইবিলাকেই হৈছে ক্ৰিয়মান কৰ্ম ধৰি লওক আপোনাৰ ভোক লাগিছে আপুনি তাৰ পৰা কি হৈছে আহাৰ খাইছে আহাৰ খোৱাৰ লগে লগে আপোনাৰ ভোকটো নাইকিয়া হৈ গৈছে আমি সেই কৰ্মটোৰ ফল পাইছোঁ প্ৰত্যেক কামৰে আপুনি ফল পাবই আপোনাৰ পিয়াহ লাগিছে পিয়াহ লাগিলে আপুনি পানী খাইছে সেই পানীয়ে আপোনাৰ পিয়াহটো নাইকিয়া কৰি দিছে এইবিলাক হৈছে আমাৰ ক্ৰিয়মান কৰ্ম আপুনি ইয়াৰ পিছৰটো হৈছে সঞ্চিত কৰ্ম মানে হৈছে আমি যোনবিলাক ক্ৰিয়মান কৰ্ম কৰোঁ তাৰ ফলবিলাক আমি লগালগ নাপাওঁ এই যেনেকৈ আমাৰ ইয়াত আইন কানুন থাকে ঠিক তেনেকৈ ভগৱানৰ ওচৰতো এখন আইন আছে আমি ইয়াত যোনবিলাক কাম কৰিছোঁ সেইবিলাক আমি যদি লগালগ ফল পোৱা নাই তেতিয়াহ'লে সেইবিলাক আমাৰ ওপৰত থকা আমাৰ নিজৰ একাউণ্টত জমা হৈ যায় যদি ভালেই কৰিছে ভাল জমা হৈছে যদি বেয়া কৰিছে বেয়া হৈ জমা হৈছে ধৰি লওক আপুনি আজি পৰীক্ষা দিছে আপুনি তাৰ 2 মাহৰ পিছত ৰিজাল্ট পাইছে এই পৰীক্ষা দিয়াটো হৈছে আপোনাৰ ক্ৰিয়মান কৰ্ম আৰু যেতিয়া ৰিজাল্টটো পাব সেইটো আপোনাৰ তাত জমা হৈ আছে সেইটো হৈছে প্ৰাৰব্ধ হৈ পাব মানে ভাগ্যটো আপোনাৰ ঠিক তেনেকৈ আপুনি আজি ধৰি লওক ৰাস্তাত এটা কুকুৰ ৰৈ আছে এই কুকুৰটোক আপুনি মাৰিলে কোনো কাৰণ নোহোৱাকৈ কিন্তু সেই কৰ্মটোৰ আপুনি তাৰ ফলটো লগালগ নাপায় কাৰণ আপোনাৰ কুকুৰটোৱে আপোনাক একো কৰিব নোৱাৰে বা গালিও পাৰিব নোৱাৰে আপোনাৰ ওপৰত কেঁচু দিব নোৱাৰে সেই কৰ্মটো আপোনাৰ ওপৰত থকা জনৰ একাউণ্টত জমা হৈ যায় আপুনি যেতিয়া আপোনাৰ জমা হৈ আপোনাৰ প্ৰাৰব্ধ হৈ ওলাই আহিব তেতিয়া আপুনি কি হয় চাব কোনোবা মানুহক আপুনি কেতিয়াবা শুনিছে যে মানুহজন ৰাস্তাত ৰৈ আছিলে তেওঁ গাড়ীখনে মহতিয়াই গ'ল সেইবিলাক কৰ্ম আগতে কৰি যোৱাৰ ফলতেই আমাৰো আমি তেনেকেই পাওঁ সেই মানুহজনে চাগে কেতিয়াবা তেনেকুৱা কিবা কৰি থৈছিলে সেইটো আমাৰ একাউণ্টত জমা হৈ আছিলে আৰু সেইটো তেওঁ পিছত ভাগ্য হৈ তেওঁলৈ আহিছে ঠিক তেনেকৈ যদি ভাল কাম কৰিছে তেতিয়া ভাল ফল পাব এইটো হৈছে সঞ্চিত কৰ্ম আৰু ইয়াৰ ওপৰতেই ভিত্তি কৰি আমাৰ ভাগ্য লিখে আমি যে কওঁ যে বিধাতাই ভাগ্য লিখি পঠায় হয় লিখে কিন্তু বিধাতাটো কাৰো শত্ৰু নহয় কাৰো বন্ধু নহয় গতিকে বিধাতাই সকলোৰে সমানে ভাগ্য লিখিব লাগে তেতিয়াহ'লে কিয় কাৰোবাক ভালকৈ লিখি দিয়ে কাৰোবাক বেয়াকৈ লিখি দিয়ে এই আমাৰ কৰি যোৱা কৰ্মবিলাকৰ ওপৰত ভিত্তি কৰিয়ে বিধাতাই ভাগ্য লিখে গতিকে আপুনি ভাল কৰ্ম যদি কৰিছে তেতিয়া ভাল ফল পাব এদিন নহয় এদিন ইয়াৰ পিছৰটো হৈছে প্ৰাৰব্ধ কৰ্ম মানে হৈছে ভাগ্য এই সঞ্চিত কৰ্মত জমা হৈ থকা যোনবিলাক বস্তু আপোনাৰ ওপৰৰ একাউণ্টত জমা হৈ থকা আপুনি কৰা কামৰ যোনবিলাক ডাটা আছে সেইবিলাক যেতিয়া সময় হ'ব আপোনালৈ প্ৰাৰব্ধ কৰ্ম হৈ আহিবলৈ ল'ব প্ৰাৰব্ধ হৈ আহিব মানে ভাগ্য হৈ আপোনালৈ আহিবলৈ ল'ব আপুনি চাব কিছুমান মানুহে ভাল কাম কৰি থাকিলেও তেওঁৰ লগত বেয়া হৈ থাকে কিয় গম পায়নে তেওঁ আগতে কৰি থোৱা কিছুমান বেয়া কামৰ ফলটো তেওঁ ভুগি আছে গতিকে তেওঁ ভাল কাম কৰি থাকিলেও তেওঁ বেয়াই হৈ থাকে তেওঁৰ লগত যেতিয়ালৈকে তেওঁৰ সেই আগতে কৰা কৰ্মটোৰ প্ৰাৰব্ধটো শেষ নহয় তেতিয়ালৈকে তেওঁৰ লগত বেয়া হৈ থাকে আৰু কিছুমান মানুহ চাবচোন বেয়া কাম কৰি থকা মানুহবিলাকৰো কিছুমান ভাল হৈ থাকে কাৰণ কিয় গম পায়নে তেওঁ বেয়া কামটো এতিয়াহে কৰি আছে সেইটো তেওঁৰ জমা হৈ আছে সঞ্চিত কৰ্মত কিন্তু আগতে চাগে তেওঁ ভাল কাম কৰিছিলে সেইকাৰণে তেওঁ তাৰ ফলটো এতিয়া পাই আছে ঠিক তেনেকৈ আমাৰ কিছুমান পিতৃ মাতৃক কিছুমানে অৱহেলা কৰে শাস্তি দিয়ে সেইবিলাক মানুহে তাৰ ফলটো লগালগ নাপায় কিন্তু যেতিয়া তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালী হয় তেতিয়া তেওঁলোকক সেই ল'ৰা ছোৱালীও তেনেকুৱাই কৰে সেইটোৱেই হৈছে আমাৰ
সঞ্চিত কৰ্মত জমা হৈ থকা কৰ্ম আৰু তাৰ পিছত আমি যেতিয়া সময় হ'ব আমাৰ তেতিয়া আমি তাৰ প্ৰাৰব্ধটো ভুগিবলৈ পাওঁ ধৰি লওক আপুনি কাৰোবাক ঠাট্টা কৰিছে কাৰোবাক হাঁহিছে এইবিলাক আমাৰ এদিন নহয় এদিন আমালৈও উল্টাই আহে মানুহে কয় বেলেগক হাঁহিব নাপায় নিজলৈ আহে সেইবিলাক আমি কৰ্মৰ ফল লগালগ নাপাওঁ সেইবোৰ আমাৰ সঞ্চিত কৰ্মত জমা হৈ থাকে আৰু পিছত যেতিয়া আমাৰ এই কৰ্মৰ ভোগা সময়টো আহে আমি তেতিয়া আমালে এইটো প্ৰাৰব্ধ হৈ আহিবলৈ লয় গতিকে কাৰোবাক মনত যদি দুখ দিছে আপুনি কেতিয়াবা মানুহৰ কথায়ো মানুহক বহুত দুখ দিয়ে গতিকে এইবিলাক কথা কওঁতে কাৰোবাক দুখ পাইছে নেকি আপুনি কোৱা কথাৰ পৰা সেইবিলাক সদায় লক্ষ্য কৰিব লাগে কাৰণ আমাৰ সঞ্চিত কৰ্মত যদি জমা হৈছে তেতিয়া আমিও তেনেকৈ উল্টাই এদিন তাৰ ফলটো ভুগিবলৈ পাওঁ কিন্তু কিছুমান যেনেকৈ সৰু ল'ৰা ছোৱালী যেনেকৈ মানসিকভাৱে বিকাৰগ্ৰস্ত লোক আৰু কৰ্তব্যত দায়িত্ব পালন কৰি কৰা কিছুমান কৰ্ম বেয়া কৰ্ম হ'লেও তাৰ ফলটো আপোনাৰ বেয়াকৈ জমা নহয় ধৰি লওক সৰু ল'ৰা ছোৱালীয়ে কৰা কৰ্মবিলাক গম নাপায় সৰু ল'ৰা ছোৱালীয়ে শিশুসকলে তাৰপিছত বিকাৰগ্ৰস্ত মানুহে কৰা কৰ্মবিলাক নিজে কৰোঁ বুলি নকৰে আৰু ধৰি লওক আপোনাৰ হাইকোৰ্টৰ জাজ তেখেতেতো কাৰোবাক মৃত্যুদণ্ড দিয়ে কিন্তু তেখেতৰ সেইটো সঞ্চিত কৰ্মত বেয়া হৈ জমা নহয় কাৰণ তেওঁ কৰ্তব্য পালন কৰিবৰ কাৰণে এইটো কৰ্ম কৰিছে সেইটো তেখেতৰ কৰ্মতহে ধৰা হয় গতিকে ভাল কৰ্ম কৰক আপোনাৰ একাউণ্টত ভালকৈ জমা কৰক আপোনাৰ জীৱনটো ভাল হৈ যাব ধন্যবাদ